নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। মই আজি উপস্থিত আছোঁ বজালী জিলাৰ ঐতিহাসিক শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয়ত। আৰু পৰিহৰেশ্বৰ দেৱালয়ৰ যিখন কেতেকী ফুলৰ বাগিচা আছে, কেতেকী ফুল আচলতে খুবেই দুষ্প্ৰাপ্য, আৰু সেই কেতেকী ফুল এতিয়া ডুবি পৰিহৰেশ্বৰ দেৱালয়ৰ যি বাগিচা আছে এই বাগিচাত এই কেতেকী ফুল ফুলিছে, আৰু কেতেকী ফুলৰ সুগন্ধিয়ে ইতিমধ্যে চৌপাশ সুগন্ধিময় কৰি তুলিছে। আপোনালোকেও আহিব পাৰে কেতেকী ফুল ফুলা চাবলৈ। আপোনালোকক দেখুৱাইছোঁ কেতেকী ফুল।